এভৰিৱান সদায় ভালে আছে। ৰাতিপুৱা আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিগ আপডেট। অসমৰ লোকসেৱা আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, এইটো খানাপাৰাৰ পৰা আহিছে। ইয়াতে আপোনালোকে চাওক, এপ্লাইটো আপোনালোকে অনলাইনো কৰিব পাৰে। টেকনিকেল ছাপোৰ্টত ইমেইল আছে, ইমেইল আকাৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, চাওক আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন। ইয়াতে নেম অফ দ্য পোষ্ট মেম্বাৰ অফ দ্য ষ্টেট কনজিউমাৰ। ইয়াতে পোষ্টটোৰ নামটো দিয়া আছে, মানে টোটেল পোষ্ট কিমান আছে, নেম অফ ছাৰ্ভিচ বা পোষ্ট কোনটো বিভাগত কিমানটা পোষ্ট আছে গোটেইখিনি ইয়াতে জনাম। আৰু কোৱালিফিকেশ্যন কিমান লাগিব, আপোনালোকে দৰমহা কিমান, কেতিয়া এপ্লাই কৰিব, কেতিয়া লাষ্ট ডেট, গোটেইখিনি এটা ভিডিঅ'ত জনাই দিম। গতিকে আপোনালোকে প্ৰথমৰ পৰাই সকলোৱে স্কিপ নকৰাকৈ চাই যাওক। নেম অফ দ্য পোষ্ট মেম্বাৰ অফ দ্য কনজিউমাৰ। ইয়াতে টোটেল পোষ্ট এটা আছে RFW। ঠিক আছে, গতিকে আৰু আছে এইটো এটাই আছে পোষ্ট। এইটোত আপোনালোকৰ স্কেল অফ পে স্কেল থাকিব, গ্ৰেড পে থাকিব। ইয়াতে আপোনালোকৰ 30,000 টকাৰ পৰা আৰম্ভ 1,10,000 টকালৈ থাকিব। গ্ৰেড পে হ'ব 17,500 টকা আৰু পে বেণ্ড 4। তাৰপিছত চাওক, নেম অফ 3 নম্বৰ পোষ্টটোত আছে নেম অফ দ্য পোষ্ট মেম্বাৰ অফ ডিষ্ট্ৰিক্ট কনজিউমাৰ। ইয়াতে চাওক, আপোনালোকৰ টোটেল পোষ্ট আছে দুটা, RFWত আছে এটা আৰু ইয়াতে আছে মেম্বাৰ অফ ডিষ্ট্ৰিক্ট কনজিউমাৰ, ইয়াতে আছে দুটা। ইয়াতে চাওক, আপোনালোকৰ টোটেল পোষ্ট দুটা হয়নে, RFWত এটা আছে। ইয়াতেও আপোনালোকৰ গোটেইখিনি দিয়া আছে, কোনটো বিভাগত কিমানটা পোষ্ট আছে। গতিকে আপোনালোকে ইয়াৰ পৰা চাই ল'ব। ইয়াতেও আছে, ধুনীয়াকৈ দিয়া আছে কোনটো বিভাগত কিমানটাকৈ পোষ্ট আছে, কোনটো ডিষ্ট্ৰিক্টত আছে। ইয়াতে চাওক, প্ৰথমটো আছে প্ৰতিটো ডিষ্ট্ৰিক্টৰ বাবে। ইয়াতে প্ৰথমটো আছে দৰং, এইটো আছে দৰং জিলা ডিষ্ট্ৰিক্টত। ধেমাজিত দুটা আছে, তাৰপিছত বঙাইগাঁৱত দুটা আছে, বৰপেটাত দুটা আছে, লখিমপুৰ, কাৰ্বি আংলং, গোৱালপাৰা, নলবাৰীতো দুটা আছে, শিৱসাগৰত দুটা আছে, মৰিগাঁৱত দুটা, ধুবুৰীত দুটা, তিনিচুকীয়াত এটা, নগাঁৱত এটা, কোকৰাঝাৰত দুটা, কামৰূপত দুটা, হাইলাকান্দিত দুটা পোষ্ট আছে, গোলাঘাটত এটা আছে, ডিমা হাছাওত দুটা পোষ্ট আছে, কাছাৰত দুটা পোষ্ট আছে। গতিকে গোটেইখিনি আপোনালোকৰ পে স্কেল হ'ব 30,000 টকাৰ পৰা 1,10,000 টকালৈ। আপোনালোকৰ গ্ৰেড পে হ'ব 15,700 টকা। ঠিকে আছে, গতিকে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ কি লাগিব চাওক। কেণ্ডিডেটছ হু হেভ কমপ্লিট দেয়াৰ গ্ৰেজুৱেশ্যন ইন ৰেগুলাৰ মোড অফ UGC ৰিকগনাইজ ইনষ্টিটিউট। আপোনালোকে কি হ'ব লাগিব, গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব। এনি এপ্লিকেণ্ট হু হেজ কমপ্লিট বেচেলাৰ ডিগ্ৰী থ্ৰু ডিষ্টেঞ্চ মোড অফ লাৰ্ণিং উইথ নট বি কনচিডাৰ্ড ইলিজিবল টু এপ্লাই দ্য পোষ্ট। আপোনালোকে যদি ৰেগুলাৰত যদি আপোনালোকে BA পাছ কৰা নাই, তেতিয়াহ'লে কিন্তু আপোনালোকে অ'পেন ইউনিভাৰ্চিটিত বা বেলেগ কিবা যদি আপোনালোকে ডিগ্ৰী কমপ্লিট কৰে, তেতিয়াহ'লে কিন্তু আপোনালোকক এইটোত ছাপৰ্ট নকৰিব, এইটো আপুনি ইলিজিবল নহ'ব। ইয়াতে চাওক, আকৌ আপলোড কৰি দিব দিছে ৰিলিভেণ্ট অল ছেমিষ্টাৰ ইয়াৰ মাৰ্কশ্বিট চাৰ্টিফিকেট ৰিফ্লেক্টিং দ্য ছাবজেক্ট। আপোনালোকক প্ৰতিটো ছেমিষ্টাৰৰ আৰু প্ৰতিটো ইয়াৰৰ মাৰ্কশ্বিট চাৰ্টিফিকেট গোটেইখিনি ইয়াতে গাঁঠি দিব দিছে। এক্সপিৰিয়েঞ্চ থাকিব লাগিব কিমানখিনি, ইয়াতে দিছে যে চাৰ্টিফিকেট ৰিফ্লেক্টিং দিয়াৰ এক্সপিৰিয়েঞ্চ মিনিমাম 10 years ইন দ্য স্পেচিফিক এৰিয়াছ এজ মেনশ্যন ইন এবভ এবভ। গতিকে ইয়াতে গোটেইখিনি চাই ল'ব কিমানখিনি আপোনালোকক এক্সপিৰিয়েঞ্চ থাকিব লাগে। যিখিনি এক্সপিৰিয়েঞ্চ আছে সেইখিনি এক্সপিৰিয়েঞ্চ কাগজখিনিও আপোনালোকে কি কৰিব লাগিব, গাঁঠি দিব লাগিব। প্ৰচেছ অফ এপ্লিকেশ্যন, কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব, গোটেইখিনি ইয়াতে দিয়া আছে। আৰু গোটেইখিনি কাগজো আপোনালোকে ডকুমেণ্ট এজ লিমিট ইয়াতে আপোনালোকৰ 40 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। 1/1/2025 যিসকলৰ মানে কি হৈছে 40 বছৰ হৈছে। ঠিকে আছে, গতিকে ইয়াতে আপোনালোকৰ